হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে আৰু মোৰো ভালেই। আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক এটা ৰেচিপি দেখাম মই কাপ কেকৰ। কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আৰু এইটো কফি কাপেৰে মই 4 কাপ ভাত খোৱা চাউলৰ পিঠাগুড়ি এনেকৈ গামলাত লৈ লৈছোঁ। আপোনালোকে এনেকৈ মিক্সিটো খুন্দি ল'ব পাৰে, কিন্তু মই এইখিনি ঢেঁকীত খুন্দিছোঁ যিহেতু সেইকাৰণে মিহি হৈছে অলপ। আৰু ঢেঁকীত খুন্দিলে খাবলৈও ধুনীয়া হয়, কোমল হয় আৰু মিহি হয়। মিক্সিত খুন্দিলে অকণমান ডাঠ টাইপৰ হয় যে, আৰু ঢেঁকীত খুন্দা পিঠাগুড়ি এনেও মিহি হয় একেবাৰে। আৰু এনেকৈ খুন্দি ল'ব। আৰু এই কাপেৰে আধা কাপ চেনি দিব। আৰু এতিয়া ইয়াত মই নাৰিকল খুন্দি লৈছিলোঁ মিক্সিত এনেকৈ। ওপৰৰ ক'লা বাকলিটো এৰুৱাই মিক্সি ধুনীয়াকৈ নাৰিকল লাডু যিহেতু মই কাপ কেকখিনি যিহেতু কুকাৰ বনাম, সেইকাৰণে মই আগতীয়াকৈ পানী দি পেলাই এটা কুকাৰ পানীখিনি উতলাই লৈছোঁ আৰু ওপৰৰ হুইচেলটো খুলি দিছোঁ। পাইপডাল লগাই থৈছোঁ, কিন্তু হুইচেলটো হাৱাটো মানে গৈ থকাকৈ হুইচেলটো খুলি দিছোঁ। আৰু তাৰ ওপৰত মই এতিয়া কাপ কেককেইটা ফুটা কৰি এনেকৈ দি দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই থাকিলে বুজি পাব কেনেকৈ বনাইছোঁ। আৰু এতিয়া মই অকণমান নিমখ দি দিছোঁ, যাতে খাবলৈ অকণমান নিমখীয়াও লাগে মিঠাও লাগে, দুইটা মিক্স মানে নিমখ আৰু মিঠাটো মিক্স হয়, যিটো মানে সোৱাদ হয় মানে খাবলৈ তেনেকুৱা লাগে। সেইকাৰণে মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ ইয়াত। আৰু এনেকৈ গোটেইখিনি সানি লৈছোঁ, যাতে ধুনীয়াকৈ নাৰিকল আৰু পিঠাগুড়ি গোটেইখিনি মানে মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই অকণমান ইয়াত পানী দিম। পানী দি অকণমান পানী দিব, যাতে আপোনালোকে পিঠাগুড়িখিনি পেৰপেৰীয়াকৈ সানিব নালাগে, পিঠা বনোৱা নিচিনাকৈ অকণমান দিব পানী, জাষ্ট মানে পিঠাগুড়িখিনি অকণ পানী লগাকৈ মানে শুকানেই হৈ থাকে। আৰু এনেকৈ মই এখন চাউল চলা চালনীত এনেকৈ চালি দিছোঁ তললৈ ধুনীয়াকৈ এটাকৈ পৰাকৈ, যাতে যেনেকৈ ভাত পিঠা চালে তেনেকৈ মই চালি দিছোঁ। তেতিয়া মানে ইটোৰ গাত সিটো লাগি নাথাকে তেনেকৈ। আৰু এতিয়া বনাবলৈও ধুনীয়া হয় কেককেইটা। আৰু আপোনালোকে এনেকৈ চালি ল'ব ধুনীয়াকৈ। আৰু চালনীখন অকণমান সেৰেঙা হ'ব লাগিব, ঘন হ'লে সৰকি নাযাব তললৈ। আৰু মোৰ এইখন চালনী অকণমান সেৰেঙা, কিন্তু ইয়াতকৈ অকণমান সেৰেঙা লাগিছিলে। কিন্তু এয়া চাওক তললৈ কিমান ধুনীয়াকৈ পৰি গৈছে। আৰু এনেকৈ গোটেইখিনি সানি আৰু এতিয়া চাহ খোৱা যে কফি কাপবিলাক, আৰু তেনেকুৱা কফি কাপটো তলটো ফুটা কৰি ল'ব এনেকৈ, যাতে কুকাৰৰ হুইচেলটো মানে ফুটাটো হেৰিটো যাতে সোমাই যায় তাৰ ভিতৰত, সিমানটো জোখত কৰি ল'ব ফুটাকেইটা। মই ইমানটো জোখত। আৰু এয়া চাওক মই এনেকৈ বনাইছোঁ, ইয়াত ভৰাই দিছোঁ কুকাৰৰ হুইচেলটো খুলি, পাইপডাল খোলা নাই, হুইচেলটো খুলিছোঁ। আৰু মই জুইত বনাইছোঁ কাৰণে মই কুকাৰটো অকণমান বাহিৰটো লেপি লৈছোঁ, যাতে ছাইখিনি নালাগে। আৰু এয়া বনালোঁ পিঠা, চাওক কিমান ধুনীয়া হৈছে মোৰ পিঠা, একদম ধোঁৱা ওলাই আছে গৰম গৰম। আৰু এতিয়া চাহৰ লগত খাবলৈ বহুতেই ভাল হ'ব খাবলৈ। আৰু আপোনালোকেও এনেকৈ বনাই চাব। আৰু এয়া চাওক এইটো ওলাই দেখাইছোঁ এতিয়া বনাই, কিমান ধুনীয়া হৈছে এইটো। আৰু এয়া মোৰ কাপ কেক ৰেডি হৈ গ'ল, এইখিনি বনালোঁ। আৰু ফালে হটকেছতো ভৰাই থৈছোঁ। আৰু মানে এইখিনি 2 মিনিটমান লাগে বনাওঁতে এটা কেক। আৰু আপোনালোকে ৰাতিপুৱাও বনাই খাব পাৰে, গধূলি চাহৰ লগতো ধুনীয়াকৈ খাব পাৰে। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে, কোমল হৈছে, একেবাৰে ধুনীয়া হৈছে খাবলৈ। আৰু এয়া মোৰ কাপ কেক ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাব মোৰ দৰে। হেল্ল' এভৰিৱান, আৰু আজি ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু মই ভালকৈ দেখাব পৰা নাই, যিহেতু অকলেই কৰিছোঁ, মোবাইলটো থৈ ল'বলৈও দিগদাৰ হয়। আৰু মোৰ যিহেতু ষ্টেণ্ড লোৱা নাই মোবাইলৰ, আৰু সেইকাৰণে মই এনেকৈ হাততে লৈ পেলাই আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ অকণমান। আৰু আপোনালোকে কেনেকুৱা পালে জনাব ভিডিঅ'টোত। মই কিন্তু এনেকৈ বনাই খাওঁ মাজে মাজে, আপোনালোকেও বনাব পাৰে। আৰু এইটো একেবাৰে উজু, মানে 2 মিনিটমানহে লাগে এটা বনাওঁতে। আপোনালোকে এনেকৈ চাই পেলাই বনাব। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্টত ক'বচোন। আৰু আজিলৈ আহিছোঁ তেন্তে।